from? America. America. নমস্কাৰ সকলোকে আকৌ এবাৰ নতুন এটি মোৰ ভিডিঅ'লৈ সকলোকে আদৰণি জনাইছোঁ। এয়া মোৰ পিছফালে আছে লাল কিল্লা দেখিছে আপোনালোকে সম্পূৰ্ণকৈ আপোনালোকক দেখাম চাই থাকক ভিডিঅ'টো আগলৈ। আৰু এয়া হৈছে লাল কিল্লাৰ টিকেট ঘৰ। সোমোৱাৰ আগতে ইয়াত টিকেট কাটিব লাগে, কিন্তু চাওক ইয়াত ভিৰ কিমান হৈছে। ল'ৰা এক্সট্ৰাকৈ ছোৱালী এক্সট্ৰাকৈ লাইনত ৰখিব লাগে। আৰু এয়া টিকেট কটা হৈ গ'ল আমাৰ সকলোৰে। তেতিয়াহ'লে আমি এতিয়া সকলোৱে ওলালোঁ লাল কিল্লাৰ ভিতৰলৈ যাম আৰু আপোনালোকক সম্পূৰ্ণখিনি দেখাই থাকিম। সঁচাই ঠাইখন চাই বহুত ভাল লাগিছে। আমি আগতে পঢ়াত পাইছিলোঁ বা ধৰক টিভিত দেখিছিলোঁ, এনেকৈ আমি ভিডিঅ'বোৰ দেখিছিলোঁ, কিন্তু আজি নিজে আহিছোঁ, আহি সঁচাকৈ বহুতখিনি ভাল লাগিছে। আৰু এয়া হৈছে লাল কিল্লাৰ ভিতৰলৈ যোৱাৰ আগতে এখন গেট। এনেকৈ জেণ্টছ আৰু লেডিজ এক্সট্ৰাকৈ সোমাব লাগে। গৰম বহুত বেছি, কিন্তু গৰম বেছি হ'লেও মানুহ চাওক না কিমান বেছি পৰিমাণে মানুহ ইয়াত ফুৰিবলৈ আহিছে। সোমাই দিলোঁ লাল কিল্লাৰ ভিতৰলৈ, চাব পাৰে। ৱাও, সঁচাই দেখিবলৈ খুব ধুনীয়া লাগিছে। মানুহৰ ভিৰ হ'লেও যথেষ্ট ভিৰ, কিন্তু তথাপিও চাওক ইয়াৰ ওচৰত বিভিন্ন দোকান পোহাৰসমূহ আছে। মই দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। এয়া চাওক, ইয়াত বিভিন্ন ধৰণৰ চশমা আছে। সৰু ল'ৰা ছোৱালীৰ পৰা ধৰি ডাঙৰ মানুহ সকলোৰে চশমা আছে ইয়াত আপোনালোকে পাব। অকল চশমা দোকানেই নহয়, তাৰ লগত ইয়াত লেডিজসকলৰ বা বোৱাৰী ছোৱালীসকলৰ বিভিন্ন ধৰণৰ সাজপাৰৰ বস্তুসমূহ ইয়াত আছে। ইয়াৰ উপৰিও ইয়াত বিভিন্ন আপোনালোকে কাপোৰ ইত্যাদি দোকানো দেখিবলৈ পাব। তেতিয়াহ'লে আহক দেৰি নকৰি এতিয়া আপোনালোকক লাল কিল্লাৰ বিষয়ে বহুতো নজনা কথা জনাওঁ। লাল কিল্লা ভাৰতৰ ৰাজধানী দিল্লীত অৱস্থিত। এই কিল্লা মোগলৰ সম্ৰাট শ্বাহ জাহানৰ দ্বাৰা 1639 চনত বনোৱা হৈছিল। যেতিয়া সম্ৰাট শ্বাহ জাহানে তেওঁৰ ৰাজধানী আগ্ৰাৰ পৰা দিল্লীলৈ প্ৰেৰণ কৰিছিল, তেতিয়াই এই কিল্লাৰ কাম আৰম্ভ কৰিছিল। এই কিল্লাত প্ৰত্যেক বছৰৰ 15 আগষ্টৰ দিনা ইয়াত পতাকা উত্তোলন কৰা হয়। আৰু এই পৰম্পৰা যেতিয়া আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু ছাৰ আছিল, তেতিয়াৰ পৰাই এই পৰম্পৰা ইয়াত চলি আহিছে। আমি সকলোৱে জানো এই কিল্লাক লাল কিল্লা হিচাপে জনা যায়, কিন্তু ইয়াৰ আচল নাম হ'ল কিল্লা এ মুবাৰক। কিন্তু তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ মনত আহিছে যে ইয়াক লাল কিল্লা বুলি কিয় কোৱা হয়। মই এতিয়া কওঁ লাল কিল্লা হিচাপে কিয় জনা যায়। কাৰণ এই কিল্লাৰ পাথৰবোৰ নিশ্চয় আপুনি ইয়াত দেখিবলৈ পাইছে ৰঙা ৰঙেৰে বনোৱা, অৰ্থাৎ আৱৰা। সেই ক্ষেত্ৰত এই কিল্লাক লাল কিল্লা হিচাপে জনা যায়। ভিতৰৰ দৃশ্যটো কেনেকুৱা লাগিছে আপোনালোকে এবাৰ জনাব। ঠিক আছে, কমেণ্ট বক্সত এটা কমেণ্ট কৰি দিয়ক, এটা লাইক কৰি দিয়ক। ফ্ৰম America. আমেৰিকা। অ'কে, এয়া চাব পাৰে আমেৰিকা সকলো ফালৰ পৰা আহিছে। হাই কৰি দিছে। চাওঁ ইয়াৰ ভিতৰত কি আছে আপোনালোকক দেখাম নে কি কোৱা তোমালোকে? জয় অসম। বৰ্তমান সময়ত ইয়াৰ ভিতৰত প্ৰৱেশ কৰা নিষেধ বুলি কৈছে, তো মই আপোনালোকক জনাওঁ ইয়াৰ ভিতৰত কি আছে। ইয়াৰ ভিতৰত মোগলৰ সম্ৰাট শ্বাহ জাহানে ব্যৱহাৰ কৰা বিভিন্ন বস্তুসমূহ ইয়াত সংৰক্ষণ কৰি ৰাখিছে। তেতিয়াহ'লে আপোনালোকক লাল কিল্লা দেখালোঁ আৰু আগতে মহাত্মা গান্ধী পাৰ্ক দেখাইছোঁ। কেনেকুৱা পালে এবাৰ কমেণ্ট বক্সত জনাই দিব। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট মাৰি দিয়ক, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইয়াতে ৰাখিছোঁ, বাই বাই।